Hey guys, welcome back to my YouTube channel Local Blogger Dhonu. So কি খবৰ আপোনালোকৰ আশা কৰিছো নিশ্চয় ভাল আৰু আপোনালোকৰ আশীৰ্বাদৰ মোৰো বহুত ভাল। তো আজি ব্লগটো মই দোকানৰ পৰা ষ্টাৰ্ট কৰিলো কাৰণ বতৰটো আজি বহুতে ভাল বহুতে ঠাণ্ডা হৈ আছে যাৰ কাৰণে মই ভাবিলো এটা সৰুকে ব্লগ বনাও। তো আৰু লগতে হৈছে দিৱালী তাৰ কাৰণে সকলোকে হ্যাপি দিৱালী আৰু সকলোৰে মনবোৰ ভাল থাকক সকলোৰে দিনবোৰ ভাল থাকক তাৰে কামনা কৰিলো। তো আজি ব্লগটো মই ইয়াতে ষ্টাৰ্ট কৰিলো যেহেতু গোটেই দিনটো কি কৰো নকৰো আপোনালোকক ভালকে দেখুৱাম। তো বলক এতিয়া আমি এনজয় কৰোঁ। তো গাইজ এইখন হৈছে মোৰ দোকানখন চোৱা কিমান পৰিপাটিকৈ ৰাখিছোঁ আৰু বহুত ভালকৈ সজাইছোঁ আপোনালোকে চাই নিশ্চয় গম পাই আছে আৰু তাৰ লগতে এয়া চোৱা সকলো ধৰণৰ বস্তু আছে মোৰ দোকানত আৰু এয়া হৈছে বাহিৰখন চোৱা বতৰটো বহুতে সেমেকা হৈ আছে আৰু লগতে বৰষুণো দি আছে অলপ অলপকৈ এয়া চোৱা আৰু এয়া হৈছে মোৰ আংকেলৰ দোকানৰ ফ্ৰণ্ট সাইডটো এয়া চোৱা বৰষুণত ভিজি গৈছে আৰু ইফালে কাস্টমাৰ এজনৰ লগত মোৰ আংকেলে কথা পাতি আছে আৰু লগতে আমাৰ দোকানৰ ল'ৰাটো গাইজ এটা ডাঙৰ ঘটনা মোৰ চেণ্ডেলযোৰ মোৰ দোকানৰ সন্মুখত আছিল মই সদায় তাতে থওঁ ভিতৰত চেণ্ডেলযোৰ লৈ নাহোঁ তো তাৰ কাৰণে মই বাহিৰতে থৈ দিছোঁ তো এটা ভিখাৰী নে কৰবা মানুহ আহি কিনে মোৰ চেণ্ডেলযোৰ লৈ গৈছে চ' মোৰ এতিয়া চেণ্ডেলযোৰ নাই বহুত ভাল চেণ্ডেল আছিল আৰু মোৰ বহুত মানে ফেভৰেট চেণ্ডেল আছিল বহুত সদায় মই ইউজ কৰিছিলোঁ চেণ্ডেলযোৰ তো লৈ গৈছে কি কৰিম আৰু তো মই গম পোৱা নাছিলোঁ লৈ যোৱা বুলি মোৰ দোকানৰ লগত আৰু দোকান আছে তাৰে এজন ল'ৰাই ক'লে যে তোমাৰ চেণ্ডেলযোৰ এজন ভিখাৰী নাই কোনোবা আহি কিনে লৈ গৈছে তো বহুত বেয়া লাগি আছে তো লৈ গৈছে যদি আৰু একো কৰিব লগা নাই বাদ দিয়া তো আমি এনেকৈ ভিডিঅ'টো এনজয় কৰি থাকোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাই আছা যদি ভাল পাই আছা প্লিজ লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিবা আৰু লগতে মোক ছাপোৰ্ট কৰিবা যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰত বহুত ভিউজ আহে বহুত ছাবস্ক্ৰাইব হয় তো তাৰে কামনা কৰিলোঁ তো এনেকৈ ভিডিঅ'টো এনজয় কৰক তো গাইজ মোৰ চেণ্ডেলযোৰ গ'ল এতিয়া মই এযোৰ নতুন চেণ্ডেল ল'লোঁ মোৰ দোকানৰ পৰাই লৈছোঁ বিকজ মোৰ দোকানত সকলো ধৰণৰ বস্তুৱেই আছে আপোনালোকে গমে পায় আৰু চেণ্ডেলো আছে জোতা আছে বহুত ধৰণৰ বস্তু আছে আৰু এয়া হৈছে প্ৰাইচটো 249 টকা আৰু এয়া ফাইনেলি মই পিন্ধিলোঁ আৰু এয়া কাষ্টমাৰ এজন আহিছিলে তো কাষ্টমাৰক বস্তুটো দিলোঁ দিয়াৰ পিছত এখন ৰিচিপ্টখন এয়া চোৱা তো এনেকৈ ভিডিঅ'টো চাই থাকক শেষলৈ আৰু এয়া হৈছে চেণ্ডেল আৰু লগতে ফৰ্মেল শ্বু এইবোৰ আৰু তলত এইবোৰ বেলেগ বেলেগ ডিজাইনৰ চেণ্ডেল হয় ল'ৰাৰো আছে আৰু ছোৱালীৰো আছে আপোনালোকে আহিব পাৰে ল'ব কাৰণে আৰু লগতে এয়া আৰু এইবিলাক চেণ্ডেল আৰু লগতে কেজুৱেল শ্বু আৰু এইবোৰ লেডিছৰ হাৱাই চপ্পল হয় তো গাইজ এয়া চোৱা কিমান জোৰকৈ বতাহ মাৰি আছে বাহিৰত একদম মানুহ নোহোৱা হৈ গৈছে ইমান বতাহ দি আছে আৰু চোৱা চাৰিওফালে জাবৰে জাবৰ হৈ গৈছে চোৱা বহুত বতাহ দি আছে ইয়াতে আৰু অলপ অলপকৈ বৰষুণো দি আছে আৰু এয়া আমাৰ দোকানৰ ওচৰতে এজন দাদাই কলৰ গাছ পুতিছে চাকি জ্বলাবৰ কাৰণে তো মই আৰু এনেই আৰু থিয় হৈ আছোঁ তো গাইজ বতৰটো চোৱা আৰু লগতে এইজন হৈছে ৰিপু মোৰ দোকানৰ লগতে ইয়াৰো দোকান হয় এয়া আংকেলৰ দোকানত কাষ্টমাৰ ভিৰ লাগি গৈছে তো গাইজ ভিডিঅ'টো ইয়াতে নহয় আৰু আছে এতিয়া মই ভাত খাব যাম ঘৰত তো ভাত খাব যাই কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখুৱাম ভালকৈ তো বলক এতিয়া আমি ভাত খাব যাওঁ তো গাইজ এয়া মই ঘৰত আহিলোঁ এয়া চোৱা ঘৰত আহি গ'লোঁ মই আৰু এতিয়া ভিতৰলৈ যাম আৰু আণ্টি বা কি কৰি আছে নাজানো আই থিংক ৰান্ধি আছে বিকজ এতিয়া ৰান্ধিয়ে থাকে এইখিনি সময়ত এয়া সেইজন আণ্টি ৰান্ধি আছে আৰু এয়া ঘৰৰ ভিতৰটো আৰু এয়া আণ্টিয়ে বনাইছে মাছ আৰু আলু আজিকালি পূজাটা কেনেকে আহিব তো গাইজ এয়া মোৰ খানা ৰেডি মানে আণ্টিয়ে খানা দিলে আৰু এয়া আলু আৰু মাছ আৰু এয়া শাক ভাজি আৰু এয়া লগতে আচাৰ লৈছোঁ মই বিকজ আচাৰ মই বহুত ভাল পাওঁ আৰু এয়া হৈছে গৰৈ মাছৰ চাটনি আৰু এতিয়া মই ভাতখিনি খাওঁ লাহেকৈ আৰু ভাতখিনি খাই মই দোকানলৈ যাম তো এতিয়া মই ভাতখিনি খাওঁ তো গাইজ এয়া আমাৰ টাকলে ভাত খাই আছে তাৰ কাৰণে মই ভাত লৈ আহিছোঁ এয়া চোৱা সি মাথাটো দেখাব লাজ পাইছে মানে ফেচটো নেদেখাই দাঁতকেইটা ওলাই দিছে তো এনেকৈ ভিডিঅ'টো চাই থাকক তো গাইজ বাহিৰত এতিয়া বহুত বেয়াকৈ বতাহ মাৰি আছে এয়া চোৱা বহুত বেয়াকৈ আৰু লগতে বহুত ঠাণ্ডাও লাগিছে আজি বতাহৰ কাৰণে তো গাইজ এয়া কালী মূৰ্তিটো লৈ যাই আছে ৰাস্তাৰে মই আপোনালোকক দেখুৱাৰ কাৰণে এটা শ্বট লৈছোঁ আৰু বাহিৰত এতিয়াও বহুত জোৰকৈ বতাহ মাৰি আছে
তো গাইজ ইয়াৰ দিনটো দেখালোঁ, কি কৰিলোঁ কি নকৰিলোঁ। আশা কৰোঁ আপোনালোকে চাই নিশ্চয় ভাল পাইছে। আৰু এতিয়া দোকান বন্ধ কৰিম আৰু বিকজ বহুত ঠাণ্ডা লাগি আছে আৰু বহুত বতাহ মাৰি আছে। আৰু এয়া বাহিৰ ছাইডটো চোৱা কিমান বতাহ মাৰি আছে এতিয়া। তো এনেকৈ ভিডিঅ'টো চাই থাকা, শেষলৈ আৰু দেখুৱাম, ৰাতিলৈকে দেখুৱাম। তো এতিয়া দোকান বন্ধ কৰিম। তো বলক এতিয়া আমি দোকান বন্ধ কৰোঁ, তাৰপিছত ঘৰত গৈ কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই আছোঁ। তো গাইজ আমি ঘৰত আহিলোঁ। ঘৰত আহি চাওঁ আমাৰ অমিতাৰ গছ বাগৰি পৰিছে। এয়া চোৱা বহুত বেয়াকৈ বৰষুণ দি আছে আজি আৰু লগতে বতাহ। তো গাইজ আজি দোকানৰ পৰা আহোঁতে ভেড়াৰ মাংস লৈ আহিছোঁ। এয়া চোৱা ভেড়াৰ মাংস আৰু লগতে আনিছোঁ এটা ব্ৰেডেৰে এতিয়া চাহ খাম আমি। তো এনেকৈ ভিডিঅ'টো চাই থাকক। তো গাইজ এয়া চোৱা আণ্টিয়ে চাহ বহাই দিছে ইয়াতে আৰু লগতে কণীৰ পচ বনাইছে আৰু এয়া চোৱা এটা বনাই আছে, বহুত ধুনীয়া হৈছে। এয়া মই মোৰ চাহৰ প্লেট লৈ ল'লোঁ। এতিয়া মই খাম ধুনীয়াকৈ, আপোনালোকে চাই থাকক। আৰু লগতে এয়া হৈছে আণ্টিহঁতৰ কাৰণে ৰেডি কৰিছে। এয়া চোৱা আৰু এইখন মোৰ প্লেট আৰু এয়া আণ্টি জেলি লগাই আছে আৰু মই এনেকৈ লৈছোঁ ব্ৰেডৰ মাজত কণীটো। আৰু এয়া আংকেলো খাই আছে মোৰ লগতে আৰু এয়া আণ্টি। গাইজ চোৱা মই খাই আছোঁ, আণ্টিয়ে কেমেৰা কৰি আছে আৰু লগতে আংকেলো খাই আছে। আৰু এয়া হৈছে জামৰ জেলি, মোৰ আণ্টি নিজে বনাইছে, বহুত ধুনীয়া দেখিবলৈও আৰু খাবলৈও। তো আণ্টিক চোৱা বদমাচি কৰি মোক ভিডিঅ' কৰি আছে। তো গাইজ দোকানৰ পৰা আহি চাহ পানী খাই এতিয়া এনে টাইম পাছ কৰি আছোঁ। আৰু ইফালে আমাৰ আণ্টি শুই আছে, আংকেল মোবাইল টিপি আছে। এয়া চোৱা আৰু আণ্টিয়ে পুতলা এটা লৈ শুইছে। এইটো এতিয়া মই লৈ কেনে ফাঁচ কৰি পেলাই দিলোঁ। তো গাইজ পুতলাটোক পেলাই দিছিলোঁ কাৰণে কান্দি আছে। এতিয়া মই কলা লৈ চুপ কৰি আছোঁ। তো গাইজ এয়া চোৱা কালি মই লাইট আনিছিলোঁ দিৱালীৰ কাৰণে। তো আণ্টিয়ে বহুত ধুনীয়াকৈ ডেক'ৰেট কৰিছে, বহুত ধুনীয়া লাগিছে দেখিবলৈ। আপোনালোকৰো চাগে ভাল লাগিছে, যদি ভাল লাগে কমেণ্টত জনাই দিব ডেক'ৰেটটো কেনেকুৱা লাগে। তো হাই গাইজ আজি আৰু ভিডিঅ'টো দীঘল নকৰোঁ, আজি ইয়াতে শেষ কৰোঁ কাৰণ ভিডিঅ'টো এনেই বহুত দীঘল হৈ গৈছে। আৰু জাষ্ট আপোনালোকৰ এনজয়মেণ্টৰ কাৰণে আজি ব্লগটো বনাইছিলোঁ আৰু লগতে দিৱালী হয় তো ভাবিলোঁ কিবা এটা সৰুকৈ ব্লগ বনাওঁ। তো আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাইছে আৰু যদি ভাল পাইছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব। আৰু যিবোৰ নতুন চাই আছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব যাতে মোৰ আহিবলগীয়া সকলো ধৰণৰ ভিডিঅ' আপোনালোকে ভালকৈ চাব পাৰে। তো আজিৰ কাৰণে বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম আৰু কিবা ভাল সেনেকুৱা টপিক লৈ কেনে আহিম মই। আৰু হয়তো কভাৰ চঙৰ ভিডিঅ' আৰু এটা বনাম চাগে, বাট এতিয়াও সেনেকুৱা ভবা নাই। যদি বনাওঁ তো আপোনালোকে নিশ্চয় পাব। তো আজিৰ কাৰণে বাই আৰু সকলোকে মোৰ ফালৰ পৰা শুভৰাত্ৰি আৰু লগতে হেপী দিৱালী এগেইন। তো আজিৰ কাৰণে বাই, গুড নাইট।